সাম্প্ৰতিক কলা মেঘহেন সময়বোৰতো অনুৰাগ বৰুৱাই হোষ্টেলৰ অমিয়া সুখ লাভ কৰিছে। ইতিমধ্যে হয়তো বহু প্ৰশ্নবোধক ভাৱবোধক শিৰোনামেৰে কাকত অথবা বিভিন্ন মেডিয়াত চৰ্চাৰ কাৰণ হৈ পৰিছে তেওঁ। স্বভাৱজাত হাঁহিটো ফুটি উঠিল। ইমান দিনে সাহিত্যৰ ক্ষেত্ৰত কৰা কামবোৰক চৰ্চা কৰাতকৈ এই বিষয়টোহে যে সংবাদ শিৰোনাম হৈ পৰিব তেওঁ ভালদৰে জ্ঞাত। তেওঁ পঢ়ি থকা দিনতে তিলক সোমাইছিল হোষ্টেলত। ৰুমে ৰুমে ল'ৰাবোৰক ভাত দিয়ে। পুৱাৰ ভাতৰ কাৰবাৰ শেষ কৰি সি এতিয়া ফ্লেগ পষ্টটোত বহি পেপাৰ পঢ়িছে। আচলতে ফটো চাইছে। পঢ়া শুনাৰ লগত তাৰ বিশেষ এটা মতলব নাই। কি খবৰ ৰাগদা? উচ্ছ্বাসেৰে তিলকে মাত লগালে। এই দিনকেইটাত কোঠাৰ পৰা নোলোৱা অনুৰাগে তিলকক দেখি বৰ ভাল পালে। ভালে আছো। তোৰ? ভাল ভাল। আপুনি পুৰা পেপাৰত ওলায়ে আছে। তিলকে ফ্ৰণ্ট পেজটোত থকা বৰুৱাৰ ফটোখন দেখুৱালে। ক'ত লুকাল বিতৰ্কিত লেখক অনুৰাগ বৰুৱা? বিতৰ্কিত? বৰ্বৰ আখৰৰ শিৰোনামটোৱে অনুৰাগ বৰুৱাৰ মগজুত অৱশ্যে চাপ নিদিয়াকৈ থকা নাই। তিলকে পঢ়িব জনা হ'লে হয়তো এনেকৈ নামাতিলেহেঁতেন। আজি বৈশ্যদাৰ দোকানখনলৈ যোৱাৰ কথা আছিল। সন্ধিয়া এপাক মেঘালীৰ কৰ্ণাৰ টেবুলত বহি ৰবীন্দাৰ লগত চুপতি মৰাৰ কথা চিন্তা কৰিছিল। দুহাত প্ৰসাৰী চেনিপুলত ৰুমমেটৰ লগত টেটু ফালি মাজৰাতি তোমাক দেখা পালে গোৱাৰ কথা আছিল। নাই, নহ'ব। খবৰটোৱে পুৱাটো বৰবাদ কৰি দিলে। ৰুমলৈ উভতি গৈ তেওঁ পঢ়া টেবুলখনৰ ডয়াৰটো খুলি হাত ফুৰালে। তলৰটো খাপত ২৪ নম্বৰ ৰুমৰ সকলোৰে বাবে এখন ডায়েৰী আছিল। আজিও আছে। সময়ে তোমাক থুকুচি থাকিব, সেয়া সময়ৰ কাম। ইমান হতাশাতো মূৰ থিয় হৈ থকাটো তোমাৰ কাম। তেনেদৰে থিয় হ'ব পৰাজনক মই যুঁজাৰু বুলিম। তেনেকৈ থিয় হ'ব পৰাজনক মই অভিবাদন জনাম। ৰুমটো এৰি যোৱাৰ সময়ত অনুৰাগ বৰুৱাই লিখি গৈছিল। দাড়িৰে ভুবুকাৰ মুখখন বৰ এটা বেয়া লগা নাই তেওঁৰ। তথাপিও নিজক অভিবাদন জনোৱাৰ সময় সমাগত বুলি মোবাইলৰ ছুইচটো অন কৰি দিলে অনুৰাগ বৰুৱাই। হয়, মই এই বঁটাটো যোগ্যতাৰ ভিত্তিত পোৱা নাই। মই এই বঁটা ঘূৰাই দিবলৈ ওলাইছোঁ। পঢ়ুৱৈ সমাজে মোক ক্ষমা কৰি দিব। এইমাত্ৰ অনুৰাগ বৰুৱাৰ ফেচবুকত লাইভ দেখি আচম্বিত হৈ পৰিল সাংবাদিক শ্যামন্ত ফুকন। বৰুৱাৰ সমৰ্থনত প্ৰস্তুত কৰি থকা প্ৰতিবেদনটো দলিয়াই দিবলৈ মন গ'ল বৰুৱাৰ মুখত। একেবাৰে বুজা নাই ফুকনে, মানুহে কেনেকৈ মিছা অভিযোগ এটাক মূৰ পাতি ল'ব পাৰিছে। ইতিমধ্যে বঁটা বিতৰ্ক বিষয়ত মুখ খুলিলে অভিযুক্ত অনুৰাগ বৰুৱাই। বৌদ্ধিক মহলৰ বাবে এটা কলা দিন। হয়, মই যোগ্যতাৰ ভিত্তিত এই বঁটা পোৱা নাই। প্ৰায় প্ৰতিটো চেনেলতে সম্প্ৰচাৰ চলি থকা এই বাতৰিটো, ডিঙিৰ শিৰ ফুলাই প্ৰতিবেদকৰ আস্ফালন, এই সকলোবোৰ বশিষ্ঠৰঞ্জন শইকীয়াৰেও সহজভাৱে ল'ব পৰা নাই। ল'ব নোৱাৰে। তেওঁ জানে তেওঁ একালৰ ছাত্ৰজনৰ কথা। কবিতা ফালি মুখত মাৰি দিয়া কথাটোক লৈ তেওঁ আজিও লজ্জিত। লাইভটো শেষ কৰি বৰুৱাই প্ৰয়োজনীয় বস্তু কেইপদ সামৰি ল'লে। ৰুমমেট, গৈ থাকোঁ। আকৌ আহিব ৰুমমেট। বয়সত সৰু ল'ৰাটোৰ কথাটোত অনুৰাগ বৰুৱাই কি আৱেগ আছিল বুজা নাই। গালখন তিতা যেন লাগিছে। তয়ো বৰ পেনেৰা দেই। পোহৰ থকা হ'লে এনেকৈ ক'লেহেঁতেন। এতিয়া বৰুৱাই কাৰো ফোনৰ উত্তৰ নিদিয়ে। ইতিমধ্যে লৈ পেলোৱা সিদ্ধান্তটো কাকো জানিব নিদিয়ে। তেওঁ ভবাৰ দৰেই শ্যামন্ত ফুকনৰ নম্বৰটো স্ক্ৰীণত ভাহি উঠিল।
কি প্ৰশ্ন আহিব জানিও ধৰিছে ফোনটো। যিহেতু বহু বিনিদ্ৰ ৰাতিৰ একমাত্ৰ শ্ৰোতা শ্যামন্ত ফুকন। কি দৰকাৰ আছিল এইবোৰ কৰাৰ? ইমান ইম্পৰ্টেণ্ট আনৰ সন্মান তোমাৰ ওচৰত? ফুকনৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে বৰুৱাই। প্ৰয়োজন বোধ কৰা নাই। সজোৰে ফোন কাটি বৰুৱাই ভাবিছে, ফুকনেতো জনা নাই সি এতিয়া মেইন গেটৰ বাটচৰাটোত বহি চিটিবাছখনলৈ ৰৈ আছে, য'ত বৰণ্যাক প্ৰতিশ্ৰুতি দিছিল। তোমাক লাজত পেলোৱাৰ অধিকাৰ মোৰ নাই মহাৰাণী, যি কবা সেয়ে বেদৰ বাণী। বিশিষ্ট লেখিকা বৰণ্যাই এতিয়া খিৰিকীত হেলান দি শুনি আছে নেকি গুলজাৰ? না, বৰণ্যাৰ চাগৈ চকুত ভৰ বাৰিষা, ঠিক সেইদিনাৰ দৰে, যিদিনা অনুৰাগ বৰুৱাই মূৰত বান্ধি আহিছিল তেজেৰে তুমুৰলি গামোচাখন। অনুৰাগ বৰুৱাই এনেই এবাৰ ভাবি হাঁহি দিলে। এনে